बाहर से থাকিব নি मिनटो सामगे हां वेलकम टू माय ब्लॉग का गेला से हारो बिया खाय पिंपल चल ब्लॉग तो स्टार्ट কৰিছে আজি ৰিসেপশনৰ দিনা क्या गाबा नुधुआ नी काली ছোৱালী কেটা বজা আনি পেলাহি अमेजिंग কইনা আনা 5 দিনে আছিল ৰিসেপশন আৰু আমি কইনা আনি মানে আমাৰ 4-5টা বাজিছিলে আৰু ৰাতিপুৱা অলপমান সোনকালে উঠিবলগীয়া হ'ল বেছিকে টোপনি মাৰিব নাপালো আমাৰ চকু দেখি হয়তো গমেই পাইছে চকু ফুলি এডাল হৈ আছে কিনু দেখুৱাম আৰু নিজকে আৰু আমাৰ কইনা দৰা লাহেকৈ আলহীবোৰ আহিবলৈ আৰম্ভ কৰিছিল আৰু আমাৰ জুমু এইয়া দিছেনে ইয়াক মানে ফটো মৰাত বহুত টান হয় ই কান্দি কান্দি ফটো মাৰিছে আনকি মাক বাপেকৰ লগতো ফটো নামাৰে ইয়াক অকল খেলিবলৈ প্ৰয়োজন আৰু তাৰ বাহিৰে একো নাই আৰু লাহেকে ময়ো ৰেডি হৈ ললো কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন দেই আজি বিয়া বুলি স্পেশালি ৰেডি হৈছো আৰু এয়া দেখিছেনে আলহীবোৰ আৰম্ভ হৈছে আহিবলৈ বস্তু মানে মোক কমপ্লেইন আছে কি কমপ্লেইন আছে মনি ফানা পেহা খাইছে ভিডিও বনাইছে নিজে ফুলকে উঠিব মানে আৰু এইটো হৈছে মোৰ ফুল লুকটো কাৰণ কোনো কেমেৰা ধৰি দিয়া মানুহ নাই আৰু মোৰ লাজু লাগে মানুহৰ আগত বেলেগৰ কেমেৰা ধৰি পেনে মই নিজে উঠি থাকিবলৈ যেনে তেনে ফটো কেইটামান মাৰি ললো আৰু ভিতৰলৈ আহি নিজকে ফুল লুকটো দেখাইছো কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন দেই আৰু এইফালে আমাৰ মা আহি পালেহি আহি পাই অলপমান বহিলে ফেনৰ তলতে কাৰণ সেইদিনা বহুত গৰম আছিল আৰু মানুহবোৰ ফেনৰ তলতে বহাত লাগিছিল লাহেকৈ মাও গ'ল আৰু মই ৰখি আছো মোৰ লগৰ কেইজনীৰ বাবে ইহঁতি লাহেকৈ এজনীকে দেখাটো দিছেহি আৰু জাস্ট আৰম্ভ তোৰ 1 ঘণ্টা হ'ল বহি থকা চুল লগাই আহিছে নেকি মোক লাগিব কন্টেন্ট পাই গলি আৰু এইটো ভিডিও কৰিবলগীয়া কথা নহয় আৰু অকমান পেলাই দিম দে তেতিয়া একেবাৰে নালাগিব মানুহবোৰ এজনীকৈ আহি ওলালহি আৰু এইগৰাকী বাইদেউ চিন্ময়ক লৈ আহিছে আৰু সকলোকে মই এজনীকে ভাত খাবলৈ নিছো আৰু কিনো কৰিব লগত ইহঁতি অহা নাই হেল্ল গাইস টিভিব পাহৰি গৈছে বিয়া পাহৰি গৈছে মই না বিয়া হ'ব বিয়া হে হ'ব হৈছে আৰু এতিয়া বিহু হৈছে ভাগৰ মৰিব লাগিব বিয়া ঘৰত সকলোৱে মিলি এনেদৰে ফূৰ্তি কৰিলো ভাল লাগিল আৰু সকলোৱে মিলি বিহু গাবলৈ ধৰিছে তাতো বিয়া ঘৰত আজিলৈ ভিডিওটো ইয়াতে সামৰিছো আশা কৰোঁ আপোনালোকে ভিডিওটো চাই ভাল পালে অন্য এটি ভিডিও এটা মই আকৌ লগ পাম তেতিয়ালৈকে বাই বাই